हेलो गाइस मैं रश्मिया पुनर्बार स्वागतम जानाइछु मोर आन एटी भिडिओলৈ আৰু ভিডিঅটো ইকলৈকে চাব বুলি আশা ৰাখিলো আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা পালে সো বলক আজি ভিডিঅটো আৰম্ভ কৰো আজি মই বহুত দিনৰ মূৰত এটা ভিডিঅলৈ আহিছো ভিডিঅটো হৈছে মই কেনেদৰে পাৰ্টি মেকআপ কৰো তাকে দেখাম বুলি ভাবিছো আপোনালোকে চাই থাকিব আৰু শেষত কেনেকুৱা লাগে কমেন্ট কৰি জনাব সো বলক আৰম্ভ কৰো এতিয়া মই ময়শ্চাৰাইজাৰ ক্ৰীম লগাম পঞ্চ হয় ডট ডট কৰি ভালকে গোটেই মুখখনত লগাই লৈছো আৰু ইয়াৰ পিছত লগাম প্ৰাইমাৰ এইটো মই ডট ডট কৰি গোটেই মুখখনত লগাই দিম আৰু এতিয়া লগাম মই লাইকমি ফাউণ্ডেশ্যন এইটো মই তেনেদৰে ডট ডট কৰি গোটেই ফেচটোতে লগাই লম আৰু এতিয়া মই লগাম কনসিলাৰ আৰু এতিয়া মই বেলেগ এটা কনসিলাৰ লগাইছো এটো লিকুইড হয় যেটো জায়গা অলপ কোলা কোলা হৈ আছে সেই জায়গাটো মই এটো কনসিলাৰ লগাইছো আৰু এতিয়া মই লগাম আইবো আঁকিম এতিয়া মই ভালদৰে
আৰু এতিয়া মই এডাল ব্ৰাছেৰে আইব্ৰখিনি ভালদৰে আঁচুৰি দিম। আৰু এতিয়া মই লগাম আইশ্বেডো প্লেটেড হয় এখন। এতিয়া মই ৰেড লগাইছোঁ এইটো ওপৰত। আৰু ৰেডটোৰ লগতে অলপ মই চকলেট কালাৰ লৈছোঁ, দুইটা কালাৰ মিক্স কৰি লগাইছোঁ। আৰু এতিয়া মই বেলেগ এটা কালাৰ লৈছোঁ। আৰু এতিয়া মই ব্ৰাউন কালাৰ এইটো লগাম। আৰু এতিয়া মই আইলাইনাৰ লগাম, লেকমিৰ হয় এইটো। আৰু এতিয়া মই কাজল লগাইছোঁ, এডাল লেকমিৰ কাজল হয়। আৰু এতিয়া মই ওপৰত যি আইশ্বেডো কালাৰ লগাইছিলোঁ সেই কালাৰটোৱে মই তলতো লগাম, য'ত মই কাজল লগাইছিলোঁ। আৰু এতিয়া মই মাস্কাৰা লগাম।
আৰু এতিয়া মই ব্লাছাৰ লগাইছোঁ এইটো পিংক লগাইছোঁ অলপ পিংক আৰু চকলেট কালাৰ মিক্স আৰু এতিয়া মই কম্পেক্ট পাউডাৰ লগাইছোঁ এইটো লেকমিৰ আৰু এতিয়া মই হাইলাইটাৰ লগাম এইটো ইয়াত 4টা কালাৰ আছে মই ইয়াৰে একেবাৰে তলৰ কালাৰটো লগাইছোঁ আৰু এতিয়া মই এই কালাৰটো আইব্ৰ তলতো অলপ লগাই দিম ভালদৰে আৰু এতিয়া মই লগাম এডাল লিপষ্টিক আৰু ইয়াতে লিপ লাইনাৰো আছে আৰু এটা মেৰুন কালাৰটো মই লিপ লাইনাৰ লগাইছোঁ আৰু চকলেট কালাৰটো মই লিপষ্টিক লৈছোঁ আৰু এতিয়া মই কাপোৰযোৰ চেঞ্জ কৰি আহোঁ আৰু ফুড লৈ আহোঁ এয়া মোৰ মেকআপ হৈ গ'ল আৰু কেনেকুৱা লাগিছে জনাব আপোনালোকে আৰু লাইক কমেণ্ট কৰিব আৰু যদি আপোনালোক নতুন যদি ভিউৱাৰ্ছ হয় তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা কথা মোৰ একেবাৰে মুখৰ লেকাম নাই যি টি কৈ দিওঁ সেইটো কাৰণে আপোনালোকে মোক ক্ষমা কৰি দিব আৰু ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ